অহা ২ জানুৱাৰীত চিনেমা হললৈ আহিব লগা নতুন অসমীয়া বোলছবি যৌৱনে আমনি কৰে ২ প্ৰচাৰৰ বাবে আজি তেজপুৰত আহি উপস্থিত হয় বৰষাৰাণী বিষয়া আৰু বোলছবিখনৰ অন্যান্য কলাকুশলীসকল। তেজপুৰৰ আনোৱাৰ চিনেমা হলত বিয়লি উপস্থিত হৈ চিনেমাখনৰ প্ৰচাৰ চলোৱাৰ লগতে সংবাদ মাধ্যমৰ আগত চিনেমাখনৰ বিষয়ে অৱগত কৰে। নিশ্চিতভাৱে ২ জানুৱাৰী ২০২৬ত ছবিগৃহলৈ আহি আছে যৌৱনে আমনি কৰে দ্বিতীয় আৰু সেই ছবিখনত এইবাৰ প্ৰায় ২৭গৰাকী নতুন প্ৰতিভাই ভুমুকি মাৰিব। গতিকে যিহেতু সমগ্ৰ অসমৰ ল'ৰা ছোৱালীয়ে দিছিলে অডিশ্যন, তাৰ পৰা একেবাৰে বচা বচা শিল্পীসকলক ল'ৰা ছোৱালীসকলক লোৱা হৈছে। আমাৰ বিশ্বাস যে এই শিল্পীসকলৰ কাম আপোনালোকে ভাল পাব আৰু মোৰ কাষতে আছেই স্থানীয় শিল্পী প্ৰত্যুষ প্লাৱন, আপোনালোকৰ ইয়াৰে তেজপুৰৰ আৰু আমাৰ যিগৰাকী নায়িকা এইবাৰ যৌৱনে আমনি কৰে দ্বিতীয় যুৱ প্ৰজন্মৰ পূজা ডেকাও তেজপুৰৰ, উত্তৰ পাৰৰ কেইবাগৰাকীও আছে। আমাৰ ভাৰ্গৱ গগৈ হিৰো ঢকুৱাখানাৰ, ইভান এটা বিশেষ চৰিত্ৰত অভিনয় কৰিছে, ইভান শইকীয়া ধেমাজিৰ। এই সকলোৱে সপোন দেখিছে আচলতে অসমীয়া ছবি জগতৰ যিখন ক্ষেত্ৰ সেইখনত আগুৱাই যোৱাৰ, কাম কৰাৰ, আৰু মই ভাবোঁ এই যাত্ৰা অব্যাহত থাকিব আৰু এই যাত্ৰা আগুৱাই লৈ যাবলৈ আমাক নতুনৰ প্ৰয়োজন, নতুন প্ৰতিভা, নতুন মুখৰ প্ৰয়োজন। সেইখিনি দায়িত্ব মোৰ পিতৃ অশোক কুমাৰ বিষয়াই প্ৰতিখন ছবিতে পালন কৰি আহিছে, নতুন মুখ উলিয়াই দি। এইবাৰো তাৰ কোনো মানে এইখনতো বহু কেইগৰাকী শিল্পীক আপোনালোকে দেখিব নতুন নতুন, লগতে থাকিব প্ৰথমখনৰ যি কেইগৰাকী আছিলে চৰিত্ৰত অভিনয় কৰিছিল, যেনে মই, অংকুৰ বিষয়া, বৰ্ণালী পূজাৰী, প্ৰাঞ্জল শইকীয়া ডাঙৰীয়া, নিকুমণি বৰুৱা বাইদেউ, আকৌ ইনু বৰুৱা বাইদেউ। কাৰণ কাহিনী ভাগ একেই আগবঢ়াই অনা হৈছে মূল কাহিনী ভাগৰ পৰাই। গতিকে মই এনি নামৰ চৰিত্ৰত, এগৰাকী খ্ৰীষ্টিয়ান যুৱতীৰ চৰিত্ৰত অভিনয় কৰিছিলোঁ প্ৰথমখন, যদি মনত আছে আপোনালোকৰ। গতিকে সেই চৰিত্ৰটোকে ২৫ বছৰ বা ২৭ বছৰৰ মূৰত এনিৰ জীৱনত কি হ'ল, অংকুৰৰ জীৱনত কি হ'ল, পূজাৰ জীৱনত কি হ'ল, এই সকলোখিনিক লৈ পেলাই আচলতে ছবিখন নিৰ্মাণ কৰা হৈছে। পাপাই যিহেতু ক'লে, মোৰ পিতৃয়ে ক'লে যে ছিকুৱেল কৰিম, আৰু ছিকুৱেল কৰাটো ইমান সহজ নহয়। আমি চেষ্টা কৰিছোঁ যথাসম্ভৱ গোটেইখিনি এখন ছবি বুলি ক'লে যিখিনি লাগে দৰ্শকক ছবিগৃহত বহি পৰিয়ালৰ সৈতে, আৰু ছবিৰ মই ভাবোঁ সমাজৰ প্ৰতিও আচলতে এক দায়িত্ব আছে। আমি ভাল কিছুমান বাৰ্তা, সমাজখন কেনেকৈ আমি সুস্থ কৰি ৰাখিব পাৰোঁ, কিছুমান সমস্যাৰ প্ৰতিচ্ছবি আমি দেখুৱাব পাৰোঁ নেকি ছবিত, সেইখিনি দায়িত্ব যথাসম্ভৱ যৌৱনে আমনি কৰে দ্বিতীয়ত পালন কৰিবলৈ চেষ্টা কৰা হৈছে। নমস্কাৰ, মোৰ নাম ভাৰ্গৱ গগৈ আৰু মই ঢকুৱাখানাৰ পৰা আহিছোঁ। মই প্ৰথমে যেতিয়া অডিশ্যন দিবলৈ দিয়া হৈছিলে তেতিয়া মই ভবা নাছিলোঁ যে মোক চিলেক্ট কৰিব, আৰু পিছত গম পালোঁ যে মোক লিড ৰোল হিচাপে চিলেক্ট কৰিছে। আৰু সপোন আছিল বৰষা বাৰ লগত কাম কৰাৰ, কাৰণ মই বৰষা বাক প্ৰথম দেখিছিলোঁ ঢকুৱাখানা যেতিয়া ফাট বিহু হয়, তাত মৌ গুলি চাপৰিত মই দেখিছিলোঁ, আৰু মই মেইন লিড ৰোলটো লৈছোঁ। আৰু তাৰ এটা সংলাপ, চিলাখন ফটাৰ দৰে তোমালোকৰ প্ৰেম ফাটি যাব পাৰে, মোৰ প্ৰেম কাগজৰ চিলা নহয়, এবাৰ যাৰ হাতত ধৰিম নমৰালৈকে ধৰিয়ে ৰাখিম। নমস্কাৰ, মই প্ৰত্যুষ প্লাৱন। আচলতে মই নিজে ভাগ্যৱান যে লক্ষ্মীনাৰায়ণ ফিল্মছৰ বেনাৰৰ যৌৱনে আমনি কৰে দ্বিতীয়খনত মই এটা চৰিত্ৰ কৰিবলৈ সুযোগ পাইছোঁ। আচলতে সৰুৰ কথা এটা মই ক'ব বিচাৰোঁ। যেতিয়া সৰুতে প্ৰথমবাৰ বৰষাবাক মই টিভিত দেখোঁ, আচলতে যেতিয়া উজনিৰে দুজনী গাভৰু চিনেমাখন যেতিয়া প্ৰথমবাৰ চাইছিলোঁ, তেতিয়া মই মানে কনফিউজ হৈ থাকোঁতে যে এগৰাকী ব্যক্তি দুগৰাকী কেনেকৈ হৈ গ'ল, কাৰণ ডাবল ৰোলত কৰে। তেতিয়া মই মাক সুধিছিলোঁ যে মা, বৰষাৰাণী এগৰাকীহে, দুগৰাকী কেনেকৈ হ'ল? তেতিয়া মায়ে কৈছিলে চব কেমেৰা বাহাদুৰি। আৰু সেই ল'ৰাটোৱে এদিন সপোন দেখিছিলে যে বৰষাবাক টিভিত দেখিছিলে, আৰু আজি বৰষাবাৰ লগত একেলগে কৰিব চান্স পাইছোঁ। ইটছ এ প্ৰিভিলেজ ফৰ মি। বাকী নমস্কাৰ, মই পূজা ডেকা, মোৰ ঘৰ তেজপুৰতে, আৰু ছবিখন আহি আছে ২ জানুৱাৰী ২০২৬ চনত। আশা কৰোঁ আপোনালোক সকলোৱে আমাক যাতে মৰম দিয়ে, আশীৰ্বাদ দিয়ে। যিহেতু মই তেজপুৰৰে ছোৱালী, আজি তেজপুৰলৈ আহিছোঁ প্ৰচাৰৰ বাবে। গতিকে তেজপুৰবাসীৰ ৰাইজ আৰু অসমৰ সমূহ ৰাইজকে অনুৰোধ জনাইছোঁ যাতে আমাৰ ছবিখনক খুব মৰম দিয়ক, তাৰে কামনা কৰিলোঁ।